যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাই দিয়ক, তেতিয়াহ'লে আপুনি নতুন নতুন ভিডিঅ' পাই থাকিব। হাই গাইজ, আপোনালোকে হয়তো টাইটানিক মুভিখন দেখা পাইছে। যদি এতিয়াও টাইটানিক মুভিখন চোৱা নাই তেতিয়াহ'লে আপুনি চিনেমা জগতৰ এখন মানে বঢ়িয়া চিনেমা এটা মিছ কৰি দিছে। আৰু টাইটানিক চিনেমাখন ইংলিছত আচলতে কৰিছে, কিন্তু আপুনি হিন্দী ভাৰ্চনটো চাব পাৰে, হিন্দী ডাবিংটো চাই ল'ব, তেতিয়াহ'লে আপুনি গম পাব যে কিমান ৰোমান্টিক, কিমান বঢ়িয়া এটা মুভি বনাইছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি টকা ইনকাম কৰা চিনেমাখন হৈছে টাইটানিক মুভিখন। এই চিনেমাখন হৈছিলে 1997 চনত আহিছিলে আৰু এইটো এটা অৰিজিনেল ঘটনাৰ ওপৰত আধাৰিত এটা চিনেমা। মানে এটা জাহাজ, টাইটানিক নামৰ এটা জাহাজে আটলান্টিক মহাসাগৰেদি যেতিয়া গৈ আছিলে, যেতিয়া প্ৰকাণ্ড এটা বৰফৰ লগত খুন্দা খায় জাহাজটো, মানে 2 ঘণ্টা 40 মিনিটৰ ভিতৰত জাহাজটো সম্পূৰ্ণৰূপে ডুবি যায়। আৰু ইয়াৰ ওপৰতে আধাৰিত এই চিনেমাখনত এজন প্ৰেমিকা, এজন প্ৰেমিক থাকে, দুজনৰ মাজত ইমান বঢ়িয়া এটা প্ৰেম দেখুওৱা হৈছে। আৰু ইয়াৰ লগতে আপুনি দেখিব পাৰিব জাহাজখন কেনেকৈ ডুবিছিলে। আৰু এই ভিডিঅ' যোগে আপুনি চাব পাৰিব যে জাহাজখন আচলতে সাগৰত যে ডুবিছিলে তাতে শ্বুটিং কৰিছিল নেকি, সাগৰত শ্বুটিং কৰিছে নেকি, একদম কৰা নাই। তাতে আপুনি চিনেমা চালে ধৰিবই নোৱাৰিব যে এইটো এটা ছুইমিং পুলতে শ্বুটিং কৰা হৈছে। হয়, মই আপোনাক ভিডিঅ' যোগে, একদম অৰিজিনেল ভিডিঅ' যোগে আপোনাক দেখুৱাই দিম কেনেকৈ ছুইমিং পুলত মানে ডাঙৰকৈ এটা জাহাজ বনাইছে আৰু তাতে শ্বুটিং কৰা হৈছে। ইয়াৰ উপৰিও সৰু সৰু ছুইমিং পুলতো কিছুমান চিন লোৱা হৈছে। আপুনি ভিডিঅ' যোগে সম্পূৰ্ণ বস্তু চাব পাৰিব। আশা কৰোঁ আপুনি ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো হাই বন্ধুসকল, ইয়াতে আপুনি চাই আছে প্ৰেমিক প্ৰেমিকাই জাহাজৰ আগত আহি এনেকৈ থিয় হৈ আছে। এইটো ফ্লাইং চিন বুলি কোৱা হয়। পিছত বহুতো চিনেমাত এইটো কপি কৰিছে, কিন্তু প্ৰকৃতাৰ্থত এই চিনটো হৈছে আপোনাৰ টাইটানিক চিনেমাখনত। আৰু এতিয়া আপোনাক মই দেখুৱাম সেইটো ফুটেজ, য'ত আপুনি দেখা পাব যে আচলতে বস্তুটো এটা ছুইমিং পুলতে কৰিছে, কিন্তু কোনো সাগৰ মহাসাগৰত নহয়। এখন ছুইমিং পুল আপুনি চাই আছে আৰু ইয়াতে এটা জাহাজ বনাইছে আৰু ইয়াতেই হৈছে সম্পূৰ্ণ চিনেমাখনৰ শ্বুটিং। চিনেমাখনত দেখুওৱা হয় যে ঠাণ্ডাৰ ফলত বৰফ লাগি যায় চুলিত, চকুত লাগি যায়। এইবিলাক আচলতে মেকআপৰ দ্বাৰাই কৰা হয়। আৰু এটা জাহাজৰ পৰা ভাঙি অহা এটা দৰজা, সেই দৰজাৰ ওপৰত মানে কেনেবাকৈ প্ৰেমিকাক মানে ৰখা হয়। সেই বস্তুটো আচলতে এটা ছুইমিং পুলত কৰি আছে। আপুনি চাই আছে সন্মুখত ছুইমিং পুলত কেনেকৈ বহাই আছে প্ৰেমিকাক। এইটো আপুনি যেতিয়া চিনেমাত চাব একদম সাগৰত মানে হৈ আছে বস্তু তেনেকুৱা লাগিব। এইটো চিনেমাৰ চিন হয়, য'ত আপুনি চাই আছে এইটো সাগৰত হৈ আছে আৰু সম্পূৰ্ণ ইমান ঠাণ্ডাৰ ফলত মানে প্ৰেমিকে মৰি গৈছে, এতিয়া পানীত ডুব যাব। সেই সম্পূৰ্ণ বস্তু কোনো সাগৰতে নহয়, এই বস্তুটো একবাৰে ছুইমিং পুলত কৰা হৈছে। এতিয়া আপুনি চাব বস্তুটো কেনেকৈ কৰা হৈছিলে। মই আকৌ ফুটেজটো আপোনাক দেখুৱাই আছোঁ। এতিয়া সেই বস্তুটো ছুইমিং পুল চাই আছে, ইয়াতেই কৰা হৈছিল সেই চিনটো, য'ত মানে জেক নামৰ এই প্ৰেমিকজন চিনেমাত দেখুওৱা হয়। ই মানে তলত আপুনি যদি ভালকৈ লক্ষ্য কৰে আপুনি চাব পাৰিব যে এই দৰজাখন দুটা প্লাষ্টিকৰ ওপৰতে ৰখা হৈছে, যাতে দৰজাখন ডুব নাখায়। সেইকাৰণে আপুনি মুভিখনত চাব যে এইটো সাগৰ বুলি দেখুৱায়, এইটো সম্পূৰ্ণ বস্তুটো হৈছে এটা ছুইমিং পুলতে। এতিয়া ছোৱালীজনীয়ে ইয়াৰ দৰজাৰ ওপৰৰ পৰা নামি গৈ এটা পুলিচ মৰি আছে তাৰ মুখৰ পৰা মানে হুইচেল লৈ পেলাই হুইচেল মাৰিব, যাতে যিবিলাক মানে মানুহে বিচাৰি আছে কোনোবাই বাচি আছে নে নাই গম পায় আৰু ইয়াৰ পৰা ছোৱালীজনীক বচাই লয়। সেইকাৰণে সেই চিনটো কৰে। এইটো সাগৰ দেখুওৱা হৈছে, আটলান্টিক মহাসাগৰ, কিন্তু বস্তুটো সম্পূৰ্ণ এটা ছুইমিং পুলতে কৰা হৈছিলে। মই আপোনাক কৈছোঁ যে এই চিনেমাখন আটাইতকৈ বেছি টকা ইনকাম কৰা চিনেমা হয়, কিন্তু 2010 চনত যেতিয়া অৱতাৰ নামৰ চিনেমাখন আহে এই ৰেকৰ্ডটো ভাঙে। আৰু এতিয়া 2019 চনত এভেঞ্জাৰ দি এণ্ড গেম, এই চিনেমাখনে আটাইবিলাক ৰেকৰ্ড ভাঙি আটাইতকৈ বেছি মানে আৰ্নিং কৰা চিনেমা হিচাপে পৰিগণিত হৈছে। 1912 চনত যেতিয়া টাইটানিক নামৰ জাহাজখন ডুবি গৈছিলে, তাতে 1600তকৈ অধিক মানুহৰ মৃত্যু হৈছিল। আৰু ইয়াৰ ওপৰতে আধাৰিত এই চিনেমাখন, আৰু এইটো চিনেমা 1997 চনত আহিছিল। প্লিজ ক'ব ভিডিঅ'টো কেনেকুৱা লাগিলে। যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু এতিয়াও যদি আপুনি টাইটানিক মুভিখন চোৱা নাই, মই আকৌ এবাৰ কৈ আছোঁ, আপুনি প্লিজ টাইটানিক মুভিখন এখন চাই লওকচোন। আৰু চাই যদি ভাল লাগে মোক মানে ক'ব পাৰে।